নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'লৈকে তিনিটা অংক বিশিষ্ট সংখ্যাৰ কেনেকৈ যোগ অংক কৰিব লাগে আৰু কেনেকৈ বিয়োগ অংক কৰিব লাগে তাকো কোনো ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ তাৰ ওপৰত আমি অনুশীলন কৰিলো অধ্যয়ন কৰিলো হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি তিনিটা অংক বিশিষ্ট সংখ্যাৰ যোগ আৰু বিয়োগ অংক ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত আমি অনুশীলন কৰিম ঠিক আছে আহক বন্ধুসকল আমি আগবাঢ়ো বন্ধুসকল স্ক্ৰীনলৈ মন কৰক আমাৰ প্ৰথম প্ৰশ্নটো কি আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে 333 plus 444 minus 675 হয়নে বাৰু হয় আমি এই অংকটো এতিয়া এবাকাছ টুলছত কেনেকৈ সমাধান কৰিম তাৰ ওপৰত অনুশীলন কৰিম আহক এতিয়া আমি এবাকাছ টুলছলৈ যাওঁ এতিয়া টুলছলৈ মন কৰক আমাক প্ৰথমতে কি লাগে আমাক প্ৰথমতে লাগে 333 সেইকাৰণে আমি কি কৰিম আমি 100 ৰডছত তিনিটা বিট উঠাই দিলো হয়নে 300 ৰডত তিনিটা বিট উঠাই দিলো হয়নে আৰু 100 ৰডত তিনিটা বিট উঠাই দিলো হলনে এতিয়া ইয়াৰ লগত আমি কি প্লাস কৰিব লাগে ইয়াৰ লগত আমি প্লাস কৰিব লাগে 444 এতিয়া 444 আমি ডাইৰেক্ট প্লাস কৰিব পাৰিম নে নোৱাৰো কাৰণ আমাৰ তলত সিমানখিনি সংখ্যক বিট নাই কি আৰু আমি কি কৰিম 444 কৰিবৰ কাৰণে আমি কি কৰিম আমি 444 কৰিবৰ কাৰণে এতিয়া বৰ্তমান আমি স্মল পেন ব্যৱহাৰ কৰিম এতিয়া 4 ৰ স্মল পেন কি প্লাস 4 স্মল পেন কি প্লাস 4 স্মল পেন -1 প্লাস 5 এইকাৰণে আমি 100 ত কি কৰিম -1 প্লাস 5 তাৰপিছত 300 ত কি কৰিম আকৌ ইয়াত কি লাগে 4 প্লাস কৰিব লাগে এটাকে -1 প্লাস 5 আৰু 100 কৰিব লাগে -1 এই কৰিব লাগে প্লাস 4 কৰিব লাগে এটাকে আমি কি কৰিম ইয়াত -1 প্লাস 5 হয়নে এতিয়া আমি কি কৰিব লাগে এতিয়া আমি ইয়াত কৰিব লাগে -675 হয়নে তাকে আমি ইয়াত 675 কৰিবৰ কাৰণে আমি কি কৰিম 100 ৰডছত কি কৰিম -6 কৰিম 6 কৰিবৰ কাৰণে কি কৰিম আপাৰ বিট ওপৰলৈ লোৱাৰ বিট তললৈ হলনে এতিয়া আৰু 300 কি কৰিব লাগিব 7 মাইনাস এটাকে আপাৰ বিট ওপৰলৈ লোৱাৰ বিট দুইটা তললৈ হয়নে তাৰপিছত 100 কি কৰিব লাগে 100 কৰিব লাগে -5 এটাকে আপাৰ বিট ওপৰলৈ হলনে কি আমি উত্তৰটো কি পালো ইউনিট পইণ্টৰ ওচৰত কি আছে 100 ৰডছত এটা বিট আছে আৰু 100 ত দুটা বিট আছে 300 ত কি বিট আছে নে নাই কি এটাকে আমাৰ কি হ'ব 102 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 102 বুজি পাইছে নে আমি এনেকৈ স্মল পেন ফৰ্মুলা ব্যৱহাৰ কৰি এনৰ অংক সমাধান কৰিব লাগিব আহক এতিয়া এনেকুৱা আৰু এটা অংক আমি সমাধান কৰো অংকত কি আছে অংকত আছে 224 প্লাস 246 মাইনাস 350 হয়নে আহক এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰো প্ৰথমতে আমি এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি লওঁ ঠিক আছে আমি এবাকাছ টুলছ ক্লিয়াৰ কৰি ললো এতিয়া আমি কি বনাব লাগিব এবাকাছ টুলছত 224 কানেক্ট কৰিম 100 ৰডছত দুটা বিট 300 ৰডত দুটা বিট আৰু 100 ৰডত চাৰিটা বিট হলে 124 হল ইয়াৰ লগত আমি কি প্লাস কৰিব লাগিব 246 আমাৰ ডাইৰেক্ট হ'বনে আমাৰ 2 টো ডাইৰেক্ট হ'ব এটাকে আমি এটো 2 দিলো হলনে 4 টো
26 4 এ ডাইৰেক্ট হ'বনে নহয় নহয় তুমি কি কৰিম আমি 4 ৰ স্মল ফ্ৰেন্ড কৰিব পাৰি নেকি চাও 4 ৰ স্মল ফ্ৰেন্ড কি প্লাস 4 ৰ স্মল ফ্ৰেন্ড কি প্লাস 4 ৰ স্মল ফ্ৰেন্ড হ'ল -1 plus 6 -1 plus 5 হয়নে এটাকে -1 plus 5 হ'ল এতিয়া আমি কি কৰিব লাগিব আৰু 1 সদত কি কৰিব লাগিব এতিয়া 1 সদত +6 কৰিব লাগিব তে 1 সদত আমাৰ +6 হ'বনে নহয় কাৰণ +6 কৰিবৰ কাৰণে আমাৰ লোৱাৰ ডিট খালি হৈ থকা নাইকিয়া এটাকে আমি কি কৰিম +6 ৰ কি হ'ব বিগ ফ্ৰেন্ড কি +6 ৰ বিগ ফ্ৰেন্ড হ'ল -4 +10 হলে এতিয়া আমি এবাৰ কি মাইনাস কৰিব লাগিব ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব 350 এই 350 মাইনাস কৰিব কাৰণে কি কৰিম 100 ডটছত তিনটা বিট আমি তললৈ নমাই দিলো আৰু 1 সদত 5টো উঠাই দিলো আমাৰ উত্তৰ কিমান হ'ল 120 কাৰণ 100 ডটছত এটা বিট আৰু 10 সদত দুটা বিট 1 সদত কিবা বিট আছে নে নাইকিয়া বুজি পাইছে নে তেতিয়া আমাৰ উত্তৰ কি হ'ব 120 120 বুজি পালে নে আমি এনেকৈ এনে ধৰণৰ অংকবিলাক বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই আমি সমাধান কৰিব লাগিব বুজি পাইছে আপোনালোকে এতিয়া এনে ধৰণৰ যিখিনি অংক আমাৰ কিতাপখনত আছে এই কিতাপখন থকা এই অংকবিলাক আপোনালোকে অনুশীলন কৰিবলৈ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো অনুশীলন কৰিবলৈ দিয়ক ধন্যবাদ